নমস্কাৰ, আজি এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত আহিলোঁ। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে অকণমান হ'লেও উপকৃত হ'ব। কলকাতা হাইকোৰ্টৰ এটি লেণ্ডমাৰ্ক জাজমেণ্টত অৰ্থাৎ উল্লেখনীয় জাজমেণ্ট আৰু সেই জাজমেণ্টটো কি হয় সেই বিষয়ে আপোনালোকক আজি জনাম। বৰ্তমান ভাৰতত কোনো অচিনাকি মহিলাক কোনোবা মানুহে যদি ডাৰ্লিং বুলি কয় সেইটো ক্ৰাইম বুলি গণ্য কৰা হ'ব। মদ খাই হওক বা মদ নাখাই হওক য'তে ত'তে অচিনাকি মহিলাক ডাৰ্লিং বুলি ক'ব নোৱাৰিব। ঘটনাটো এই ধৰণৰ 2015 চনৰ 21 অক্টোবৰ তাৰিখে কলকাতাত দুৰ্গা পূজা চলি আছিলে। তাতে মহিলা যিবিলাক পুলিচ কনিষ্টেবল থাকে তেওঁলোকে ডিউটিত আছিলে আৰু সেইদৰে ডিউটি কৰি থাকোঁতে এগৰাকী মহিলা হেড কনিষ্টেবলক এজন মানুহে ডাৰ্লিং কিয়া চালান কাৰণে কে লিয়ে আই হয় এই ধৰণে কয় আৰু তেতিয়া সেই মহিলা হেড কনিষ্টেবলগৰাকীয়ে সেই মানুহজনৰ ওপৰত FIR ফাইল কৰে। কেছ চলে আৰু লোৱাৰ কোৰ্টে সেই মানুহজনক 3 মাহৰ জেল দিয়ে। সেই মানুহজনে কলকাতা হাইকোৰ্টত আপিল কৰে আৰু আপিল যেতিয়া কৰে তেতিয়া কলকাতা হাইকোৰ্টে সেই লোৱাৰ কোৰ্টৰ অৰ্ডাৰটো বাহাল ৰাখে আৰু তেওঁক তাৰ পৰা ৰেহাই নিদিয়ে আৰু কয় যে য'তে ত'তে অচিনাকি মহিলাক ডাৰ্লিং কোৱা এইবিলাক আমাৰ ভাৰতীয় সংস্কাৰ নহয়। এইবিলাক অশ্লীল মন্তব্য বুলি গণ্য কৰা হ'ব, অপৰাধ বুলি গণ্য কৰা হ'ব আৰু এই ধৰণৰ যদি কোনোবাই কৰে তেনেহ'লে তেওঁক জেল পৰ্যন্ত দিয়া হ'ব। গতিকে এই ধৰণৰ কথাবিলাক আপোনালোকে জনা উচিত। নতুন নতুন জাজমেণ্ট দি আছে বিভিন্ন বিষয়ত, প্ৰত্যেকেই জনা উচিত আৰু এইবোৰ যাতে যিবিলাকে ফ'ল' নকৰে তেওঁলোকক যাতে বুজাই সকলোৱে যাতে অপৰাধ আমাৰ অসমৰ পৰা কমে। যদি মোৰ আইনৰ ভিডিঅ'বিলাক আপোনালোকৰ ভাল লাগে, ইনফৰ্মেটিভ লাগে, মোৰ পেজটি ফ'ল' কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, মষ্ট ইম্পৰ্টেণ্ট শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব যদি আৰু কাৰোবাৰ কিবা সেই ধৰণৰ জানিব লগা থাকে মই ভিডিঅ'লৈ অহাৰ ট্ৰাই কৰিম। আজিলৈ এইখিনিয়ে, আকৌ আহিম নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত। ধন্যবাদ।